নমস্কাৰ সকলোলৈ কুক উইথ মি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাইছিলোঁ লোকেল মুৰ্গী আৰু আলু। তাকে ভাবিলোঁ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ লোকেল মুৰ্গীটো আজি বনালোঁ। চবৰে বনোৱাৰ ধৰণবোৰ অলপ হ'লেও বেলেগ। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া মই পোলাওৰ সৈতে লোকেল চিকেনৰ প্লেটখন ৰেডি কৰিছোঁ। কেনেকুৱানো হৈছে আপোনালোকৰ ওচৰত তাকে ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি। বলক তেতিয়াহ'লে আজি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই লৈছোঁ এয়া লোকেল মুৰ্গী, এয়া লগতে লৈছোঁ পিঁয়াজখিনি মিক্সিত দি দিওঁ। মই পেষ্ট কৰি লৈছোঁ পিঁয়াজখিনি। এয়া লগতে আদা নহৰুখিনিও পেষ্ট কৰি ল'লোঁ। এয়া বিলাহীও পেষ্ট কৰি ল'লোঁ। এয়া জিঞ্জাৰ গাৰ্লিক পেষ্ট, টমেটো পেষ্ট, অনিয়ন পেষ্ট মই ধুনীয়াকৈ লিখি দিছোঁ। এয়া কেৰাহীখন পাতি দিলোঁ। গৰম হোৱাৰ লগে লগে দিলোঁ তেলখিনি, লগতে শুকান জলকীয়া এটা দিছোঁ, লগতে অলপ জিৰা, লগতে অকণমান কাটি থোৱা পিঁয়াজ, লগতে আৰু পেষ্টখিনি দি দিছোঁ, পিঁয়াজৰ পেষ্টখিনি। এয়া অলপ মিক্স কৰি আদা নহৰুখিনি দি দিওঁ। এয়া চাব পাৰে আদা নহৰু দি দিছোঁ মই পৰিমাণ অনুযায়ী। এয়া অকণমান মিক্স কৰি লৈ হালধি, গোটা মছলাসমূহ, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, এনেকৈ যি যি মছলা লাগে মই এড কৰিছোঁ আৰু ইয়াক ভালকৈ মই মিক্স কৰি লওঁ। ৰেড চিলি পাউডাৰটো নিদিলে ভাল নালাগে আচলতে। এয়া গোটা মছলাসমূহ মই এতিয়া মিক্সিত পিচি লৈ দি দিছোঁ আৰু ইয়াক অকণমান মই ভালকৈ মিক্স কৰি পৰিমাণ অনুযায়ী নিমখ দিছোঁ, লগতে বিলাহীখিনিও এড কৰি দিছোঁ আৰু ইয়াক ভালকৈ মিক্স কৰি অকণমান মছলাখিনি সিজিবলৈ দিম। ইয়াক মই ভালকৈ 7-8 মিনিটমান সিজিবলৈ দিম। ঢাকন লগাই দিছোঁ। এয়া চাব পাৰে খুব ধুনীয়া কালাৰ আহিছে। এয়া অকণমান লৰাই দিছোঁ, কাৰণ মছলাখিনিৰ ওপৰতে গোটেই মাংসৰ টেষ্টটো নিৰ্ভৰ কৰে। এয়া মই আকৌ ঢাকনখন লগাই দিছোঁ। লগতে এতিয়া মই অকণমান ব্লেক পেপাৰ দিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে কালাৰটো, গোন্ধটো বৰ ধুনীয়া হৈছে। এতিয়া মই মাংসখিনি এড কৰি দিছোঁ। মই মাংস প্ৰায় 3 পোৱা ওজনৰ লৈছিলোঁ। 1 কেজি নহ'লগৈ আৰু অলপ থাকিলে। এয়া মই ধুনীয়াকৈ ইয়াক মিক্স কৰি দিম। মিক্স কৰি পেলাই অকণমান দেৰি ইয়াক সিজিবলৈ দিম। খুব বেছি 10 মিনিটমানটো ইয়াক সিজিবলৈ দিবই লাগিব, যিহেতু লোকেল মুৰ্গী হয়। আৰু মই লোকেল মুৰ্গীৰ মানে লেগ পিচকেইটা খাই খুব বেছি ভাল পাওঁ। এয়া ঢাকন লগাই দিলোঁ। এয়া চাওক প্ৰায় সিজিছে আৰু ইয়াক আৰু অলপ দেৰি সিজাব লাগিব। এনেকৈ লৰাই পেলাই মই আকৌ ঢাকনখন লগাই দিম। ইয়াত ঢাকন চাব পাৰে এয়া প্ৰায় হৈছে আৰু কালাৰটো বহুত ধুনীয়া আহিছে। লগতে মই এড কৰিছোঁ আলুখিনি। মই আলু খাই খুব ভাল পাওঁ, সেইটো কাৰণে আলু অলপ মই বেছিকৈ দিছোঁ। আৰু লগতে মই এতিয়া আলুখিনি ধুনীয়াকৈ মিক্স কৰি পেলাই আলুখিনি দিয়াৰ পিছতো মই ইয়াক 5 মিনিটমান সিজিবলৈ দিম, কাৰণ আলুখিনি সিজিব লাগিব যিহেতু, আৰু আলু সিজিবলৈ ইমান টাইমো নালাগে। ইয়াক এতিয়া মই ঢাকনখন লগাই দিওঁ। এয়া চাব পাৰে কি ধুনীয়া কালাৰ আহিছে আৰু আলুখিনিও প্ৰায় সিজিছেগৈ আৰু। এয়া আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। এয়া আমাৰ প্ৰায় ৰেডি হওঁ অৱস্থা, অকল খাবহে লাগে। আৰু লগতে মই অকণমান কৰ্ণফ্ল'ৰ এড কৰি দিছোঁ, এইটো স্কিপ কৰিব পাৰে। এয়া মই অকণমান কচুৰি মেথি দি দিছোঁ লাষ্ট সময়খিনিত নমোৱাৰ আগতে। এয়া আমাৰ আজিৰ মাংস ৰেডি হৈছেগৈ আৰু। আচলতে মাংস যিমান টাইম দি সিজোৱা হয়, যিকোনো বস্তুৱে আচলতে অলপ টাইম দি সিজালে মানে খাবলৈ অলপ টেষ্টটো বেছি হয়। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল দেই। আপোনালোকে মোৰ নিচিনাকৈ যদি বনাব বিচাৰে বনাই চাব পাৰে। এয়া লাষ্টত মই ৰেডি কৰিছিলোঁ। এয়া